हेलो फ्रेंड्स मैं गौतम और अपने चाइছে গৌতম বলতে ইউটিউব চেনেল তো বহুত দিন ভিডিও দিয়া নাই সো আজি মানে অলপমান সৰ্বলৈ ওলাই গৈছো সো আপোনালোকক দেখাম কি দেখাব পাৰো বলক আৰু আহি কিছুমান কথা ক'ব লগা আছে আপোনালোকৰ লগত তো কম সকলোখিনি এতিয়া বলক গাইজ প্ৰথমতে গৈছো মানে কোভিডৰ সেকেন্ড ড'জটো দিবলৈ সেকেন্ড ড'জটো দিলো মানে আহিছে বুলি শুনিছো কি হয় তাতে গৈ গম পাম তাৰ পিছত আৰু কিছুমান কাম আছে সো আপোনালোকক সকলোখিনি মই দেখাই আছো চাই থাকক guys এতিয়া মেডিকেলত আহিছো সো গাইজ মেডিকেললৈ আহিছিলোঁ ভেকচিনটো লোৱাৰ কাম শেষ মানে সেকেন্ড ড'জটো দিব লগা আছিল দিলোঁ আজি আৰু এতিয়া চেলুনলৈ গৈ আছোঁ চুলিখিনি কাটিম তাৰপিছত আপোনালোকক কিছুমান কথা ক'বলগীয়া আছে তো আজি ক'ম তো ৱেইট কৰক অলপ আৰু গাইজ মই মানে কি বহুত দিন ভ্লগো শ্বুট কৰা নাই মানে কাৰণটো হ'ল আজিকালি সকলোৱে ভ্লগ বনায় তো মই অলপমান মানে ইউনিক টাইপৰ বস্তু দেখাবলৈ চেষ্টা মানে সেনেকুৱা এটা মই প্লেনিং ভাবি আছোঁ মানে অলপ প্ৰেংক টাইপৰ কমেডি 100% এণ্টাৰটেইনমেণ্ট দিয়াৰ কাৰণে মানে চেষ্টা কৰিব মানে সেনেকুৱা টপিক বিচাৰি আছোঁ আৰু টপিক বিচাৰি পাইছোঁ কিন্তু মোৰ মানে যিহেতু এইবাৰ এইচএছ ফাইনেল দিম চ' সেইবাবে মানে কি ভিডিঅ' মানে এইকেইদিন মানে কমাই দিছোঁ ভিডিঅ' কৰা যেতিয়া পৰীক্ষা উঠিব ৰেগুলাৰ ভ্লগ আহিব ভিডিঅ' ধুনীয়াকৈ কমেডি প্ৰেংক সকলোবোৰবিলাক আহিব চ' এইকেইদিন অলপমান মানে কি ব্ৰেক লৈছোঁ আৰু 1K সময় হৈ আছে 1K স্পেচিয়েল ধামাকা এটা প্ৰেংক আহিব চ' আপোনালোকে সোনকালে 1K কৰি দিয়ক চ' গাইজ চুলি এটা ভিডিঅ' আৰু কৰি নাথাকলোঁ চ' চুলি কাটি ডাইৰেক্ট ঘৰত আহিলোঁ ভাত পানী খালোঁ ধুনীয়াকৈ গা পা ধুই একদম মানে আচল মেইন কথাটো আপোনালোকক কৈ দিছোঁ মানে এই ভিডিঅ'টোৰ তলত আপোনালোকে কুৱেশ্যন সোধক মই মানে চেনেলটো নতুন খোলাৰ পৰা মানে কি আজি প্ৰায় এক বছৰে হ'ব মানে বহাগৰ মাহত এবছৰ হ'বই প্ৰায় চ' খোলাৰ পৰা মানে কি কোনো মানে আপোনালোকৰ পৰা কুৱেশ্যন লোৱা নাই বা উত্তৰ দিয়া নাই মই চ' এই ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত আপোনালোকে কুৱেশ্যন সোধক মই যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিম চ' সেইকাৰণে মানে কি এই ভিডিঅ'টো শ্বুট কৰিলোঁ কোনো টপিক নাছিল এই ভিডিঅ'টো শ্বুট কৰাৰ কাৰণে কোনো একো হেৰি নাছিল চ' জাষ্ট মানে কি আপোনালোকৰ কুৱেশ্যনবিলাক লোৱাৰ বাবে এই ভিডিঅ'টো শ্বুট কৰিছিলোঁ চ' কমেণ্ট বক্সত আপোনালোকে যিমান পাৰে কমেণ্টেদি ভৰ্তি কৰি দিয়ক আৰু মই যিমান পাৰোঁ উত্তৰ দিবলৈ নেক্সট ভিডিঅ'ত উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম এটা Q&A ভিডিঅ' বনাম চ' আপোনালোকে কুৱেশ্যন কৰক চ' আজিলৈ ইমানে বাই বাই